নমস্কাৰ ইউটিউবৰ সকলো দৰ্শককে আমাৰ গাঁৱলীয়া জীৱনৰ ইটো সিটো চেনেললৈ স্বাগতম জনাইছোঁ। এয়া আমি জলকীয়া ৰুবৰ কাৰণে পাতি কৰি আছোঁ। ভাবিলোঁ ইয়াৰ পৰা আপোনালোকৰ লগত দুআষাৰ কথা পাতোঁ। আমি চাৰিগৰাকীমানে একেলগে লগ লাগি ভিডিঅ' বনাবলৈ লৈছোঁ। আমাৰ গাঁৱলীয়া জীৱনত ঘটি থকা দৈনন্দিন ঘটি থকা কিছুমান মুহূৰ্ত আপোনালোকৰ আগত কাহিনী আকাৰে দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ভিডিঅ'বোৰৰ যোগেদি আপোনালোকে যাতে কিবা এটা মেছেজ পায় তাৰো চেষ্টা কৰিছোঁ। সেইবুলি প্ৰতিটো ভিডিঅ'তে যে কিবা এটা মেছেজ পাব সেইটোও নহয়। আমি ইমান গুণী জ্ঞানীও নহয়, আমি গাঁৱলীয়া মানুহ হ'লেও চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায় সহযোগিতা অবিহনে আমি আগবাঢ়ি যোৱাত সফল হ'ব নোৱাৰিম। সেইটো কাৰণে আপোনালোকৰ সহায় আমাক লাগিবই। সেইটো কাৰণে ভাবিলোঁ আপোনালোকক কথাখিনি ভিডিঅ' এটাৰ যোগেদি এনেকৈয়ে কৈ দিওঁ। আৰু আপোনালোকে ভাবিব ভিডিঅ' কৰিছে বুলিব অকণমান চাফ চিকুণ হৈ লোৱা নাই। এয়া কাম কৰি আছোঁ, লগৰগৰাকীয়ে কৰিয়ে আছে। মই ভাবিলোঁ ভিডিঅ'টো কৰি লোৱাই ভাল হ'ব এনেকৈ লগত থাকোঁতে। ইয়াত আমি দুগৰাকীয়ে খেতি কৰিবলৈ লৈছোঁ। ইয়াত আমি পুৰুষ লোৱা নাই, মানে মহিলা হ'লেও আমি দুগৰাকীয়ে ভাবিলোঁ এইবাৰ জলকীয়া খেতি কৰিম। ইয়াত এনেকৈ এইবিলাক পাতিবিলাক কৰি থকা হৈছে। পিছত গৰম উঠিছে। আমাৰ ইয়াত আজি কেইবছৰমান আগলৈকে বান্দৰ নাই, এতিয়া ইমানেই বান্দৰ আমাৰ বাৰীত। জলকীয়া বাদে বেলেগ খেতি কৰিবই নোৱাৰি। একো শাক পাচলি খেতি কৰিব নোৱাৰা হ'লোঁ। শাক পাচলি জুই চাই দাম বজাৰত, গতিকে কিনো কৰিম ভাবিলোঁ। এনেই থকা সময় আৰু আঘোণমহীয়া এতিয়া ধান পকিছে, পথাৰত খেতিও আছে, ধান দাবৰ সময় হ'ব। তাৰ আগতে ভাবিলোঁ মানে কষ্ট খুব বেছি 2-3 দিন হ'ব। এই কষ্টৰ বিনিময়ত যদি জলকীয়া পুলিকেইটা যদি লহপহকৈ বাঢ়ি পৃথিৱীয়ে ভাৰ লৈ থকা বস্তু নহয় জানো, তাৰ যদি অকণমান হ'লেও ইনকমৰ কিবা এটা দেখোঁ এনেই নিজে ভাল লাগে দিয়কচোন। নিজে কৰা খেতি যেতিয়া 2 পইচা চুবলৈ পাওঁ ভাল লাগিব মনটো। সেই বুলিয়ে ইয়াত ধৰিছোঁ খেতি কৰিবলৈ। আৰু যিমানে যি হ'লেও নিজে কিবা এটা কৰি ভাল লাগে, নিজে কিবা এটা কৰাৰ সকলোৱে ইচ্ছা থাকে, কিন্তু কিছুমান পৰিৱেশ পৰিস্থিতিৰ বাবে মানে পিছ হুহুকি আহিবলগীয়া হয়। চাকৰি এটাতো আজিকালি সহজে পোৱা নাযায়েই। বিজনেছ কৰিবলৈ হ'লেও মূলধনৰ প্ৰয়োজন, আৰু আমাৰতো অৱস্থা এয়াহে আৰু আমি মানে পটককৈ কৰোঁ বুলি ক'লে ব্যৱসায় এটাও কৰিব নোৱাৰোঁ। সেইটো কাৰণে ভাবিলোঁ এনেকৈয়ে আমি চেষ্টা এটা কৰোঁচোন। এইপিনে খেতিও লগাই আছোঁ আৰু এইপিনে এনেকৈয়ে 3-4গৰাকী লগ লাগি ভিডিঅ' কৰিছোঁ। ভাবিলোঁ সেয়াৰ যোগেদিও যদি অকণমান আগবাঢ়িব পাৰোঁ, আপোনালোকে সহায় কৰিলে আগবাঢ়িব পাৰিম নিশ্চয়। আৰু আমি খাটি খোৱা মানুহ, আমাৰ দা কুঠাৰ মাৰিবলৈও ভয় নালাগে, কোৰ মাৰিবলৈও ভয় নালাগে। কিন্তু যিমানখিনি পাৰোঁ নিজৰ দেহাটোকো বচাব লাগিব নহয় জানো। নিজৰ দেহাটো বচাই পৰালৈকে আৰু যিখিনি পাৰোঁ মানে চেষ্টা কৰিছোঁ। আৰু আপোনালোকক এই খেতি আমি মাজে মাজে আমাৰ গাঁৱলীয়া জীৱনৰ ইটো সিটো মানে চেনেলত আমাৰ এইখিনি পাই থাকিব। আমি গছ পুলি ডাঙৰ হোৱাও দেখুৱাম আপোনালোকক, কেনেকৈ আপডাল কৰোঁ এইখিনিও আমি মাজে মাজে দেখুৱাই যাম আপোনালোকক। আৰু এই যে চিলিপাত মৰা বুলি কয় জলকীয়াত, বৰ ডাঙৰ বিপদ ৰাইজ। যদি নেমাৰে ভগৱানে কয় তাৰ বাবেও ভগৱানৰ আশীৰ্বাদ লাগিব। মুঠতে আশীৰ্বাদ নহ'লে আমি একোফালে আগবাঢ়িব নোৱাৰোঁ। আমি আগতেও এখন বাৰীত খেতি কৰিছিলোঁ প্ৰায়, তেতিয়া ইমান মোবাইলৰ মানে এই ফটো দিব পৰা হেৰি কৰিব পৰা ব্যৱস্থাটো নাছিলে। আমি সেইবাৰ খেতি কৰোঁতে প্ৰায় 60,000 টকাৰ ওচৰা-ওচৰি পইচা মানে বাৰীখনৰ পৰা ইনকম কৰিছিলোঁ। এতিয়াও চাওঁ চেষ্টা কৰি নিজে কৰা খেতি পইচাকেইটা চুইও ভাল লাগে। আপোনালোকক কৈছোঁ ইতিমধ্যে। আৰু যিমানখিনি পাৰোঁ আপোনালোকে নেভাবিব ইয়াত কোনোবা পুৰুষ আছে আমি আঁতৰাই থৈছোঁ, এইছে কথা নাই। আমি এতিয়া খৰ কৰিছোঁ, আমাৰ মানে ধান দাব হ'ব, ধান পকিছে ইতিমধ্যে। সেইখিনিতো নিজৰ সকলোৱে এইখিনি কৰিবলগীয়া কাম, সেইখিনি সকলোৱে কৰিবই লাগিব। তাৰ উপৰিঞ্চি মানে কিবা এটা যাতে কৰিব পাৰোঁ। পুলিখিনি উঠে মানে মাজে মাজে যিখিনি ব্যৱস্থা ল'ব লাগে আমি লৈ থাকিম। আমাৰ তাৰ 2-এটা ফটো আপোনালোকক আমি আপলোড কৰি থাকিম, যিমানখিনি পাৰোঁ চেষ্টা কৰি থাকিম দিবলৈ। আৰু তাৰ মাজতো আমাৰ 2-এটা খুহুতীয়া হয়তো গাঁৱৰ সচৰাচৰ সঁচা ঘটনা, কাল্পনিকো হ'ব পাৰে, কাহিনী আকাৰে মানে এই চেনেলৰ যোগেদি আমি দিবলৈ চেষ্টা কৰিম।
আৰু হেৰি এটা কথা, ইউটিউব হওক ফেচবুক হওক মানে ভিডিঅ' কৰিলে মানে মানুহে ভাবে সিহঁতৰ কাম নাই। সেইটো কাৰণে আচল কথাটো এইটোৱেই, মানে ভিডিঅ'টো কিছুমানে চাই ভাল নাপালে এইকেইজনী কাম নাই এনেকুৱা। আচলতে কাম নাইকিয়া নহয়, কামৰ উপৰিও কিবা এটা কৰাৰ মানে চেষ্টাহে কৰিছোঁ আমি। সেইটো কাৰণে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু পৰিৱেশটো চাওক কি সুন্দৰ ঠাণ্ডা পৰিৱেশ। এইখিনি কালি মাৰিলোঁ। আজিলৈ ইমানখিনিয়ে ক'লোঁ। ময়ো কামত ধৰোঁ, এতিয়া গধূলি হ'বৰ সময় হৈছেহি। গতিকেলৈ আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব, গাঁৱলীয়া জীৱনৰ ইটো সিটো চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মানুহ মাত্ৰে ভুল হয়, আমাৰো ভুল হ'ব পাৰে। আপোনালোকে ভুলখিনি দেখুৱাই দিব, আমি ভৱিষ্যতলৈ তেনেকুৱা ভুল নকৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে আগবঢ়াই দিব, অকণমান আগবাঢ়ি যোৱাত যাতে সহায় কৰে, তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। পেহী বাই বাই কৈ দিয়ক। বাই 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 বাই। খুটি পুতি আছোঁ, লাইন পোনাবলগীয়া হয়। যিমানেই নহওক মহিলা নহয় জানো, এইডাল জোখ লৈ লৈ এনেকৈ এইডাল জোখ লৈ পুলিটোৰ যিটো ডিষ্টেঞ্চ মানে পাতিটোৰ, জলকীয়া গছ যেতিয়া ডাঙৰ হৈ ভোট জলকীয়া, আমি ইমান খেতিৰ বিষয়লৈ বিশেষজ্ঞও নহয়, মানে পুলি খেতি কৰি গম পালোঁ মাজৰ যিটো এই পাতিটো সেইটো বহল লাগে, পুতিবৰ সময়ত অকণমান দিগদাৰ হয়। আমি বিশেষজ্ঞও নহয় জলকীয়া খেতি মানে, এতিয়াও আমি কনফাৰ্ম নহয় ৰাণীয়ে ৰুওঁ নে ৰজা ৰুওঁ। যি কি নহওক এই ডিষ্টেঞ্চটো লাগে, পুতিবৰ সময়ত বৰ দিগদাৰ হয়। আৰু গছজোপা ডাঙৰ হৈ যেতিয়া ফেৰ মেলি যায় যথেষ্ট সোমাবলৈ অসুবিধা হয়। আমাক যদি এতিয়া কোনোবাই দেখি সেই অসমীয়া ভাষাকেইটাত যদি গালি পায় কি হ'ব? কি ক'লা? অসমীয়া ভাষাকেইটাত গালি পোৱাৰ কথা কৈছা? পাৰিবলৈ দিয়া, আমি কাকো অন্যায় কৰা নাই, আমি কাৰো একো অহিতটো চিন্তা কৰা নাই। আমি নিজৰ কাম নিজেই কৰিছোঁ, নিজেই খেতি কৰিছোঁ। গালি পাৰিলে পাৰিব, আৰু ৰাইজৰ আৰু কমেণ্ট থাকেই, কিনো কৰিবা। ভাল কৰিলেও মানুহে বদনাম গায়, বেয়া কৰিলেও বদনাম গায়। দেখিছোঁ নহয় এতিয়া নিজৰ গাঁৱৰ ঘৰতে আৰু থাকেই। কালি পৰহি এতিয়া এটা ভিডিঅ' দেখিছোঁ, সময় গগৈ ইমান ধুনীয়া কাম কৰি আছে, ইউটিউবত তাই লোকক উপকাৰ কৰিছে, ঘৰ বনাইছে। তথাপিতো জানো সময় গগৈ হাত সাৰি গৈছে? নাই যোৱা। গতিকে তুমি মই কোন? গতিকে বেয়া কমেণ্ট কৰিবই। মানুহক ভাল আৰু বেয়া দুটা থাকে, খালি অকণমান সহিবলৈ টান হয়। এচাম মানুহে কি হয় জানানে? আচলতে মানুহক ঘৰত বহি কোন ক'লে গৈছে, কাৰ ঘৰলৈ কোন আহিছে, সেই ভিতৰুৱা মানে কথাবোৰত দিনটো মানে সেইবোৰতে মছগুল হৈ থকা। আৰু ভালৰ মাজত বেয়া থাকে, বেয়াৰ মাজতো ভাল থাকে। গতিকে সেইখিনি আৰু সেইদৰে আমি আগবাঢ়ি যাব লাগিব। কোনোবাই আমি কোৰখন মাৰিলোঁ বুলি যে আমাৰ অসমীয়া বেয়া ভাষাত কিবা এটা ক'ব, গালি পাৰিব, সেইটো কথা নহয়। পাৰক, তেওঁলোকৰহে সময় খৰচ, আমাৰ একো সময়। অকণমান সময় আমাৰ বিষয়লৈ কিবা এটা কমেণ্ট দিবলৈ, লিখিবলৈও অকণমান সময় লাগিব ভাবিবলৈ। গতিকে অনিষ্টকাৰ যিজনে কমেণ্ট কৰিব বেয়াকৈ, আৰু যিজনে মানে গালি পাৰিব, সেইজনৰ কাৰণেহে বেয়া। আমাৰ কাৰণে একো নাই। আমাক মানে সেই কমেণ্টটোৱে আমাক বৰঞ্চ বেছি উৎসাহ দিব। গতিকে সেইবোৰলৈ ভয় কৰি আমি কোৰ মৰা নাই। এতিয়া নহয়, আমি পথাৰতো মাটিকেইডৰা ৰুওঁতে চুকটো বেয়া দেখিলে কি কৰোঁ, এই কোৰ এখন থাকিলে হেৰি কৰোঁ, নহ'লে তোমাৰ গছকি মচকি মানে চুকটো ভাল কৰি লওঁ। সেইবুলি আৰু এতিয়া কৰিবলৈ লৈছোঁ কিবা এটা, যে কোৰখন মাৰিলেই যে মহিলা অপবিত্ৰ হ'ব লাগিছে, কথা নহয়। সেয়ে সেইবোৰলৈ মই কাম নকৰোঁ, বুজিছা? সেইটোৱে কথাটো। আৰু এটা কথা, এতিয়া ভিডিঅ' কৰি কাৰোবাক দেখুৱাবলৈ বুলি নহয় আৰু, এতিয়া ধৰি লওক এইটো আমি এনেকৈ কৰিছোঁ, পিছত দেখাবলৈ হ'ব ল'ৰা ছোৱালীবোৰক, বোলে আমি ঘৰৰ কাম বন কৰাৰ উপৰিও এনেকৈ কাম কৰিছিলোঁ। চা তহঁতি এতিয়া ঘৰৰ কামকেইখন কৰিব লাগে, তহঁতক চিঞৰ বাখৰ কৰিব লাগে।
সেইটো আৰু পিছত বয়স হ'লে যেতিয়া কৰিব নোৱাৰিম তেতিয়া চাবও পাৰিম। এটা সময়ত যে আমাৰ এনেকুৱা তেজ আছিলে, তেনেকৈ কাম কৰিব পাৰিছিলোঁ, সেইটো আৰু কথাটো।